নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ ভিডিঅ'। এগৰাকী কন্যা সন্তানে নিজৰ মাতৃলৈ লিখা এখন আবেগ ভৰা চিঠি, যিখন চিঠি লিখিছে দেৰগাঁৱৰ পৰা আশামণি দিব্য দৰ্পণ বৰা বাইদেৱে। গতিকে আশা কৰিছো আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। মৰমৰ মা, আশা কৰো তোমালোক ভালে আছা। ভাইটিও ভালে আছে চাগে, মোৰো ভালেই দিয়া। তোমালোকৰ আটাইৰে সুখবোৰতেই মোৰ জীৱন সুখী হৈ আছে। তুমি ঠিকেই কৈছিলা মা, ধনী মানুহৰ ঘৰত বিয়া হলে সকলো সুখ পোৱা যায়, সকলো বস্তুৱে পোৱা যায়। আচলতে কি জানা মা, আমাৰ দৰে দুখীয়া ছোৱালীবোৰ ধনী মানুহৰ ঘৰত বিয়া হৈ ধন সম্পত্তি সোণৰ অলংকাৰ দাবী কাপোৰ আদি সকলো পাওঁ, কিন্তু আমি সেই ঘৰখনত অকণমানো মৰম আৰু সন্মান নাপাওঁ জানা। শুই উঠাৰে পৰা কেৱল সকলোৰে কাম কাজবোৰ কৰি দিব লাগিব। খানা বনোৱা, কাপোৰ ধোৱা, ঘৰ সৰা, মোচা কৰা আৰু কত কি কাম। সকলোৰে মন পচন্দৰ খানা বনাই খুৱাব লাগিব, কিন্তু মই খাবনে নাই তাক সুধিবলৈ কাৰোৱে সময় নাই। ইমানবোৰ কৰি যেতিয়া অকণমান বিচনাত পৰো, দেহাটো অলপ ৰেষ্ট দিবলৈ, আকৌ শাহুমাই কয় মহাৰাণী হব হলেই। ৰাতি সকলোকে শুৱাই বোৱাই আকৌ ৰৈ থাকো তেওঁ অহালৈ। মানুহজনতকৈ হেনো আগতে ভাত খাব নাপায়, সেয়ে ৰৈ থাকো তেওঁ অহালৈ। কেতিয়াবা ভাত খোৱা হয় আৰু কেতিয়াবা নোখোৱাকৈ হৈ যাওঁ, কাৰণ তেওঁ হেনো বন্ধুৰ ঘৰত খাই আহিছে। অকলেনো কি ভাত খাম, মনেই নাযাইছো। শুবলৈ যাওঁ তাতো শান্তি নাই। তেওঁ কব দিনটো বহুত কষ্ট হৈছে, মালিচ কৰি দিয়া না ভৰি হাতকেইটা। কৰিবই লাগিব, কাৰণ মই সিহঁতৰ আপোন গোলাম। ৰাতি আকৌ দেহটো দিব লাগিব তেওঁৰ ইচ্ছা অনুসৰি। তাৰ পিছত মাকে লগোৱা কথাবোৰ লৈ মোক মাৰপিট কৰিব। কথাবোৰ সঁচা নে মিছা তেওঁ কেতিয়াও জানিব চেষ্টাই নকৰে, কাৰণ মাকবোৰে কেতিয়াও মিছা কথা নকয়। আৰু যে কিমান কি তুমি কি বুজিবা মা, ধনী ঘৰৰ বোৱাৰী খোৱাটো কিমান কঠিন। কেতিয়াবা ছোৱালী হৈ কিয়নো জন্ম ললো ভাবিয়ে বুকুখন কঁপি উঠে। তুমি ঠিকেই কৰিলা চাগে মা মোক বিয়া দি। তোমাৰ দাৰিদ্ৰ শেষ হল, তোমাৰ মূৰৰ বোজা কমিল, চিন্তাও কমিল। ছোৱালী হৈ জন্ম ললো, তুমি ঘৰততো ৰাখি থব নোৱাৰা, কাৰণ তোমালোকক সমাজে হাঁহিব, গাঁৱত ওলাব নোৱাৰিবা তোমালোক। বিয়া হোৱা বছৰেই পাৰ হৈ গল, আজিও মই ঘৰলৈ যাব পৰা নাই, কাৰণ তেওঁ চাকৰিয়া ছুটি নাপায়। তেওঁৰ বাৰু বাদেই দিছে, তোমালোকেতো এদিন আহিব পাৰা মই কেনে আছো চাবলৈ। কেতিয়াবা এনে লাগে যেন তোমালোকে মোক বিয়া নহয় বিক্ৰী কৰি দিলা উচিত মূল্যত। ইয়াতো মোক কিনি অনা বস্তুৰ দৰেই যাৰ যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰে মা। জীয়াই থাকোতে মোক এদিন চাই যাবাহি মা, এতিয়া চাগে মোক চিনি নাপাবা, কাৰণ এতিয়া মোৰ শৰীৰত বহুত সৰু ডাঙৰ দাগ হ'ল মা। কৰবাত যদি এচাৰিৰ দাগ আৰু আন কৰবাত আকৌ জুইৰে পৰা দাগ। আগৰ সেই তোমালোকৰ দুখীয়া ঘৰৰ ছোৱালীজনী আৰু মই হৈ থকা নাই, ধনী ঘৰৰ সম্পূৰ্ণ বোৱাৰীজনী হৈ গল মা। তুমি ঠিকেই কৈছিলা, ধনী ঘৰৰ বোৱাৰী হৈ মই ৰাণীৰ দৰে থাকিব পাৰিম। চোৱা মা, আজি মই ৰাণীৰ দৰে আছো, মাত্ৰ মোৰ শৰীৰটোত কিছু ঘা লাগিছে, হয়তো সেয়া অধিক সুখৰ বাবে। এইখন ঘৰত কেৱল মোৰ এজন মানুহে বুজি পায়, মোৰ প্ৰতিটো সুখ দুখৰ সমভাগী হয়। কোন জানা, আমাৰ ঘৰৰ বন কৰা ল'ৰাজন। মোৰ খোৱা বোৱা সকলো চকলিয়েহি, এনে লাগে যেন সিহে মোৰ কোনোবা অতিকৈ আপোন। যোৱাকালি বাচন ধুওঁতে এটা কাপ ভাগিল, তাৰ বাবে মই দিনটো লঘোণে আছো মা। সেয়া মোৰ শাস্তি দিছে শাহুমাই মই কাপ ভগাৰ বাবে। কিমান আৰু সহ্য কৰিব লাগিব নাজানো মা, কিন্তু সোনকালে চাগে এই সংসাৰ এৰিব মোৰ জীৱনে।
কথাই কথাই মোক ঘৰ এৰি মাৰ ঘৰলৈ গুচি যাব দিয়ে মা। কেনেকৈ যাওঁ কোৱা বিয়া হোৱাৰ পাছত ঘৰলৈ উভতি? আৰু তুমি কৈছিলা শহুৰৰ ঘৰখনেই নিজৰ ঘৰ। কোৱাচোন মা, মোৰ আচল ঘৰ কোনখন? এওঁ ঘৰখন নে তোমাৰ ঘৰখন? মই মোৰ নিজৰ ঘৰ কোনখন এতিয়াও বিচাৰি পোৱা নাই মা। তোমালোকৰ কথা ৰাখি মোৰ সকলো সপোন মই বিসৰ্জন দিলো। আৰু এতিয়া এনে লাগে যেন বেছি দিন নাই মোৰ জীৱনটো বিসৰ্জন দিবলৈ। মৰিবলৈ ভয় কৰিছিলো, কিন্তু আজি জীয়াই থাকিবলৈ ভয়হে লাগে মোৰ। তুমি মোক কিয় বিয়া দিলা মা? যদি মই ঘৰত থকাৰ বাবে তোমাৰ কিবা অসুবিধা হৈছিল মোক কব পাৰিলা হয়। মই ঘৰ এৰি গুচি গলো হয় বহু দূৰলৈ। কেতিয়াও তোমালোকক আমনি নিদিলো হয়। নিজে নিজৰ জীৱনটো আগুৱাই নিলো হয়। অন্তত মোৰ অলপ শান্তি হ'ল হয়। হয়তো মোৰ এই শৰীৰটোত এনেবোৰ দাগ নহল হয়। ছোৱালী হৈ জন্ম লোৱাটো পাপ নে পাপ কৰিলেহে ছোৱালী জন্ম হয় নাজানো মা। হ'ব দিয়া মা, আৰু কিমান লিখিম, শেষেই নহৈছো। দেউতাক মই ভালে আছো বুলিয়ে কবা মা, নহলে তেওঁ মই দুখত আছো বুলি গম পালে বৰ কষ্ট পাব। কাৰণ দেউতাই মোক মানা কৰিছিল এই বিয়াত বহিবলৈ। মোৰনো কি মা, ছোৱালী কৈছো যেতিয়া এইখিনি সহ্য কৰিবই লাগিব। তোমালোক কুশলে থাকা মা, মই তাতেই সুখী। ইতি তোমাৰ মৰমৰ মাজনী। প্ৰিয় দৰ্শক, আপোনালোকে বাৰু চিঠিখন শুনি কেনেকুৱা পালে? আচলতে এনেকুৱা ঘটনাবোৰ হৈ থাকে, প্ৰকৃতাৰ্থত এনেকুৱা ঘটনাবোৰ ঘটি থাকে। কেৱল কন্যা সন্তানক বিয়া দিয়াটোৱে মাক বাপেকৰ কৰ্তব্য নেকি? বিয়া দিয়াৰ পিছত ছোৱালীজনী কেনে আছে খবৰ লোৱাটো মাক বাপেকৰ দায়িত্ব নহয় নেকি? এজনী ছোৱালী যেতিয়া এখন ঘৰৰ বোৱাৰী হবলৈ যায়, তেতিয়া বোৱাৰীজনীক বোৱাৰী হিচাপে কিয় মানি লবলৈ টান পায়? এনেকুৱা ধৰণৰ ঘটনাবোৰ আপোনালোকে হয়তো প্ৰায়ে দেখা পায়। হয়তো কাৰোবাৰ জীৱনত এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় ঘটি থাকে। এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় মানুহৰ জীৱনতে ঘটি থাকে। আশা কৰিছো আপোনালোকৰ জীৱনত যাতে এনেকুৱা ধৰণৰ ঘটনাবোৰ পুনৰাবৃত্তি নহওক।